হেল্ল' এভৰিৱান, কি খবৰ? মই নলবা আছিলে একদমেই খাছ আৰু আশা কৰোঁ আপোনালোকক খাছ। আজিৰ ভিডিঅ'টোত মানে ছবি নহয়, মানে এটা ইউনিক কনচেপ্ট মাইণ্ডত আহিল। বাহিৰৰ দেশতো কৰিছে, কিন্তু আমাৰ ইয়াতে কৰা নাই। গতিকে মই ভাবিলোঁ মই কৰি চাওঁ বস্তুটো কিনো। এতিয়া ফাৰ্ষ্ট মই দোকান যাব লাগিব। দোকানত প্লাইউড কিবা কিবি কিনিব লগা আছে, শান্তি কিনিম। আপোনালোকক দেখাম কি কিনো আৰু কেনেকৈ কৰোঁ বস্তুটো। আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। স্কিপ কৰিলে আকৌ গম নাপাওঁ মাজত কি কৰোঁ কি নকৰোঁ। গতিকে স্কিপ নকৰাকৈ ভালকৈ সম্পূৰ্ণকৈ চাই থাকিব। এই প্ৰাইমাৰ ল'লোঁ আৰু এই গাজাৰ ল'লোঁ আৰু এখন প্লাইউড বোৰ্ড ডাঙৰ চাই ল'লোঁ। বহুত আছে, মই লোৱা নাই, এখনে ল'লোঁ। ফাইনেলি মই ঘৰত লৈ আহিলোঁ, কাটি কুটি একদম হেৰি কৰি পেলাই লৈ আহিলোঁ। পিচ কৰি 4 পিচ হৈছে। 4 পিচত গোটেইটো লৈ আহিলোঁ মই। এই দেখাই দিছোঁ আপোনালোকে চাওক, একদম ধুনীয়া হৈ আছে। আনিলে ভালটো আনিব লাগিব, একদম ফাল্টু আনিলে নহ'ব, একদম ভালটো আনিব লাগিব। সেইটো মোৰ কাৰণে বহুত ভাল। এতিয়া মই বঢ়িয়াকৈ প্লাইউডকেইখনত ধুনীয়াকৈ প্ৰাইমাৰটো মাৰি লওঁ, নহ'লে ৰং মাৰিলে মানে ভাল নহয়। গতিকে প্ৰাইমাৰটো মাৰিলে ৰংটো ভাল হয় মাৰাত। সেইকাৰণে মই প্ৰাইমাৰটো মাৰি লওঁ। চাওক সেইটো। বাকী প্লাইউডখিনিত মোৰ গোটেই কালাৰ চালাৰ কৰা হ'ল, প্ৰাইমাৰ মাৰা হ'ল। এইখিনিতে ভালকৈ শুকাব দিয়া হ'ল। বাকী নেক্সট ভিডিঅ'ত মই দেখাম কি কৰোঁ কি নকৰোঁ। বাকী এইটো ভিডিঅ'ত মানে এইখিনিতে দেখালোঁ। আৰু নেক্সট ভিডিঅ'ত গ'লে ৱেইট কৰক নাকি। এটা নতুন কনচেপ্ট মোৰ মাইণ্ডত আহিছে, আপোনালোকক গোটেই ষ্টেপ বাই ষ্টেপ দেখাম সেইটো ভিডিঅ'ত। এইটো ভিডিঅ'ত আৰু নেট খাওঁ, এইটো ভিডিঅ'ত দেখাব গ'লে বহুত দেৰি মানে দীঘল হৈ যাব। তো সেইটো কাৰণে এইটো ভিডিঅ' শান্তিতে চেছ কৰি দিওঁ। বাকী নেক্সট ভিডিঅ'ত লগ পাম। এতিয়া বাই বাই।